হেল্ল' নমস্কাৰ মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ অমিতা ফুলৰ এখন চব্জি। অমিতা গছত যিবিলাক ফুল এনেই ফুলি থাকে, অমিতা কলি নহয়, যিটো আমি বা বজা ফুল বুলি কওঁ, সেই ফুলেৰে মই এখন আজি চব্জি বনাম। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই অমিতা ফুলখিনি ধুনীয়াকৈ চাফা কৰি লৈ 15-20 মিনিট সময় আঠাটো যোৱালৈকে তিয়াই ৰাখিছিলোঁ। তাৰপিছত আকৌ ধুনীয়াকৈ ধুই এয়া মই ৰাখি লৈছোঁ আৰু ফুল এমুঠিমান হ'ব। তাৰপিছত চব্জিখনৰ কাৰণে লাগিব এয়া ডাঙৰ দুটা আলু মই ধুনীয়াকৈ পিচ কৰি কাটি লৈছোঁ আৰু এইফালে এটা ডাঙৰ পিঁয়াজ এনেকৈ কাটি লৈছোঁ আৰু ইয়াত কেঁচা জলকীয়া দিব পাৰে বা ৰেড চিলি পাউডাৰ ল'ব পাৰে। এতিয়া কেৰাহীখন গেছত দি মই ইয়াত তেল দিম। তেল প্ৰায় মই কিজানি 5 চামুচমান দিছোঁ। মই আন্দাজমতে দিছোঁ, আপোনালোকৰ পৰিমাণটো চাই দিব। 5 চামুচমানেই হ'ব। এতিয়া তেলখিনি গৰম হৈছে আৰু গৰম হোৱাত মই গোটেইখিনি কাটি লোৱা পিঁয়াজ ইয়াত দি দিছোঁ আৰু ধুনীয়াকৈ ৰঙচুৱা হোৱালৈ ইয়াক ভাজি থাকিম। আৰু যদি জলকীয়া দিব বিচাৰে এইখিনিতে দি দিব। মই কেঁচা জলকীয়া দুটা এনেকৈ কাটি পেলাই ইয়াত দি দিছোঁ। আপোনালোকে ৰেড চিলি পাউডাৰ ইউজ কৰিব পাৰে আৰু এনেকৈয়ে মই ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই ইয়াত দিম হালধি আধা চামুচ দিছোঁ আৰু ধুনীয়াকৈ লৰাই লৈ ইয়াত মই কাটি থোৱা যিখিনি আলু আছিলে সেইখিনি ইয়াত দি দিম। আৰু যদি আপোনালোকে বইল আলু দিব বিচাৰে তেতিয়াহ'লে ফুলখিনি প্ৰায় 5 মিনিট সময় ভাজি ল'ব লাগিব। এতিয়া মই আলুখিনি ইয়াত দি দিছোঁ। মই বইল কৰি লোৱা নাই, মই অলপ ফ্ৰাই কৰি ল'ম আৰু এইখিনি অকণমান লৰাই এতিয়া মই ধুই ৰখা ফুলখিনি, অমিতাৰ যিখিনি ফুল সেইখিনি মই ইয়াত দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। আৰু 1 মিনিটমান ভজাৰ পাছত সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু আকৌ মই এনেকৈ লৰাই অলপ সময় ভাজি থাকিম। গেছটো হাই ফ্লেমত ৰাখি মই 2 মিনিটমান ভজাৰ পাছত এতিয়া গেছটো ল' ফ্লেম কৰি ইয়াত ঢাকোন দি মই ধুনীয়াকৈ 5-6 মিনিটমান সময় এনেকৈ একে প্ৰচেছত ভাজি থাকিম। 5 মিনিটৰ পাছত এয়া মোৰ চব্জি প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই আলুখিনি সিজিল নে নাই চাব লাগিব। এয়া মোৰ আলু সিজিল আৰু মোৰ চব্জিখনো ৰেডি হ'ল। তেতিয়াহ'লে মোৰ চব্জিখনৰ বা ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।